নমস্কাৰ মই ত্ৰিদীপ বৰা জিএনভি এক্সাম প্ৰিপাৰেশ্যন ইউটিউব চেনেললৈ মই তোমালোক সকলোকে স্বাগতম জনাইছোঁ আজি মই তোমালোকক কম জৱাহৰ নবোদয় বাছনি পৰীক্ষাৰ বাবে কোনখন কিতাপ আটাইতকৈ বেষ্ট হয় মানে উপযোগী হয় আৰু পাঠৰ কোনকেইটা বিষয় পঢ়িব লাগে গতিকে আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এটা তোমালোকে যদি জৱাহৰ নবোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিব বিচাৰা তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰা জিএনভি এক্সাম প্ৰিপাৰেশ্যন ইউটিউব চেনেল প্ৰথমতে আমি আলোচনা কৰিম জৱাহৰ নবোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ বাবে কোনখন কিতাপ ভাল হয় জৱাহৰ নবোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ বাবে এইখন জিবিডিৰ নবোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ সহায়িকা এইখন কিতাপ ভাল হয় তোমালোকে ওলোটাকৈ দেখিছা এইখন তোমালোকে এখন কিনি ল'ব পাৰিবা যদি কিনা নাই অসমীয়া মিডিয়ামৰ বাবে এইখন 299 টকা হয় আৰু এতিয়া আমি আলোচনা কৰিম ইয়াৰ এই কিতাপখনৰ যোনসমূহ পাটিগণিতৰ কিছুমান ভাগ আছে সেই ভাগসমূহৰ কোনকেইটা বিষয় আহিব পাটিগণিতৰ বাবে এইখন তোমালোকে ইয়াত চাই লোৱা ইয়াত ভাগ আছে সংখ্যাৰ গণনা স্থানীয় মান সাংখ্যিক মান আৰু নিকটৱৰ্তী মান ভগ্নাংশ দশমিক ভগ্নাংশ সৰল কৰা শ্ৰেণী মৌলিক সংখ্যা আৰু বিভাজ্যতা উৎপাদক আৰু গুণিতক গ খা উ আৰু ল খা গু বৰ্গমূল আৰু ঘনমূল সুত কচা লাভ আৰু লোকচান সৰল সুত গড় ঐকিক প্ৰণালী দ্ৰুতি সময় আৰু দূৰত্ব অনুপাত আৰু সমানুপাত পৰিমিতি সময় কেলেণ্ডাৰ আৰু দণ্ডচিত্ৰ আমি যেতিয়া পৰীক্ষা দিছিলোঁ সেইবাৰৰ পৰা তাৰ আগত প্ৰশ্ন আহিছিল 100টা আৰু আমি পৰীক্ষা দিয়াৰ পৰা প্ৰশ্ন আহিছে 80টা গতিকে যেতিয়া প্ৰশ্ন 20টা কমি গ'ল তেতিয়াৰ পৰা কেলেণ্ডাৰ আৰু দণ্ডচিত্ৰ এয়া চোৱা এনেধৰণৰ দণ্ডচিত্ৰৰ প্ৰশ্নসমূহ আৰু নাহে গতিকে বাকী দণ্ডচিত্ৰ আৰু কেলেণ্ডাৰক বাদ দি বাকী যোনকেইটা এইকেইটা আছে এইকেইটা আমি ভালদৰে পঢ়িলে আমি একদম ইজিলি চিট পাই যাম আৰু মানসিক দক্ষতা পৰীক্ষা সেইখিনি আৰু ভাষা সেইখিনি পাবই লাগিব বাকী গণিতটো মেইন হয় গণিতটো ভালদৰে পঢ়িবা আৰু কিছুমান আগৰ প্ৰশ্ন কাকতৰ উত্তৰ ভিডিঅ' আমি দি যাম ভিডিঅ'বোৰ চাই যাবা আৰু যদি তোমালোকৰ কিবা নোৱাৰা প্ৰশ্ন থাকে তেন্তে কমেণ্টত সুধিবা আমি উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম আৰু ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক আছে হোৱাটছআপ গ্ৰুপৰ লিংকত গৈ জইন হৈ ল'বা ধন্যবাদ